পুনৰবাৰ স্বাগতম জনাইছোঁ অনামিকা কিটচেনলে। আজি মই বনাম ব্ৰেড দি মেগী চপ, মানে ব্ৰেড মেগী চপ। খুব সহজে বনাব পাৰি। ৰেচিপিটো সম্পূৰ্ণকৈ চাই যাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু কিবা ক'বলগীয়া তেন্তে তলত কমেণ্ট কৰি নিশ্চয় জনাব। তেন্তে আহক পলমকৈ আৰম্ভ কৰোঁ। প্ৰথমে মই 2 পেকেট মেগী বইল হ'ব দিছোঁ। মেগীখিনি বইল হৈ যোৱাৰ পিছত মই ঠাণ্ডা পানীয়ে এবাৰ ধুই লৈছোঁ আৰু এইদৰে ঠাণ্ডা হ'ব দিছোঁ। এখন ফ্ৰাই পেন পাতিছোঁ, তাত অলপ তেল দিছোঁ আৰু ইয়াত এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি দিছোঁ। ইয়াত আপোনালোকে ইচ্ছা কৰিলে ধনিয়া, বিলাহী এইখিনিও এড কৰিব পাৰিব, কিন্তু মই অকল পিঁয়াজে দিছোঁ। ইয়াত 1 পেকেট মেগী মছলা মই তেলতে দি দিছোঁ আৰু এইখিনি এবাৰ 10 ছেকেণ্ডমান লৰাই ল'ম। এতিয়া মেগীখিনি ইয়াত এড কৰি পেলাই আৰু 1 পেকেট মছলা ইয়াত দি দিছোঁ। এইখিনি মই 2 মিনিটমান সময় লৰাই নমাই থ'ম। এইখিনি হৈ গৈছে, মই এইখিনি ঠাণ্ডা হ'ব দিম। আনফালে মই 2 চামুচ ময়দা আৰু 3 চামুচ পানী দি এইখিনি মিক্স কৰি লৈছোঁ আৰু ইয়াত মই 6খন ব্ৰেড লৈছোঁ। ব্ৰেডৰ কাষৰটো এইদৰে এখন চুৰিয়ে কাটি দিছোঁ। ব্ৰেড চপ বনাবলৈ ব্ৰেড স্লাইচটো যিমান ডাঙৰ হয় সিমান সুবিধা হয়। এয়া চাওক, এইদৰে কাষৰটো সাৱধানে কাটি ল'ব। মই আপোনালোকক আৰু এখন দেখাই দিছোঁ কাটি। আৰু বাকী থকা ব্ৰেডখিনিও মই এইদৰে কাটি ল'ম। এতিয়া ব্ৰেডখন মই ৰুটি বেলাৰ দৰে লাহে লাহে প্ৰেছ কৰি এইদৰে বেলি ল'ম। এইদৰে হালকাকৈ প্ৰেছ কৰি বেলি ল'ব। এয়া চাওক, এতিয়া ইয়াত মই এখন চামুচেৰে 1 চামুচ মেগী দিছোঁ। মেগী পৰিমাণ বেছিকৈ নিদিব, নহ'লে ৰোল কৰোঁতে আপোনালোকৰ অসুবিধা হ'ব। যদি স্লাইচখন ডাঙৰ হয় তেতিয়া কোনো কথা নাই। এইদৰে ৰোল কৰিব সাৱধানে। আৰু এইদৰে যিখিনি ময়দাৰ মই বনাই থৈছিলোঁ পানী দি, সেইখিনি এইদৰে আঠা লগাই দিম যাতে লাগি ধৰে। এয়া চাব, এয়া চাওক। এইদৰে প্ৰেছ কৰি দিম দুয়োটাৰ মূৰে। এইটো এটা ৰোল ৰেডি হৈ গৈছে। মই আপোনালোকক আৰু এটা দেখাই দিছোঁ। এইদৰে লাহেকৈ বেলি ল'ব, তাৰপিছত এইদৰে ৰোল কৰি 2 মূৰ এইদৰে হেঁচি দিব। এইখিনি ফ্ৰাই হ'বৰ কাৰণে ৰেডি হৈ গ'ল। এটা ডিম মই ফেটি লৈছোঁ অলপ নিমখ দি। আনফালে অলপ ৰিফাইন তেল দিছোঁ এখন কেৰাহীত গৰম হ'বলৈ। এইদৰে এটা এটা ব্ৰেড চপ এইদৰে ডিমত লেটিয়াই ল'ব আৰু যদি আপোনালোকৰ ব্ৰেড ক্ৰাম্বছ বা বিস্কুটৰ গুড়ি থাকে তাৰ ওপৰতো দি ল'ব পাৰিব। এয়া চাওক, মই এটা টেষ্ট কৰি চাইছোঁ। তেলখিনি বেছি গৰম হৈ আছে যিহেতু তেলখিনি মিডিয়াম ফ্লেমত গৰম কৰিব। এতিয়া মই বাকীকেইটা এটা এটাকৈ দি যাম। এয়া চাওক, এইদৰে দি যাব। এইদৰে তেলত দিয়াৰ পিছত 2 মিনিটমান সময় ৰাখিলে হৈ যায়। আৰু এইটো গৰমে গৰমে খাবলৈ বেছি সোৱাদ হয়। এয়া নেক্সট পাছৰকেইটা মই বনাই লৈছোঁ। এইখিনি মোৰ ৰেডি হৈ গৈছে। এইখিনিতে মই নমাই থ'ম আৰু ঠাণ্ডা হ'ব দিম। আজি মোৰ টেষ্টি মেগী ব্ৰেড চপ ৰেডি হৈ গ'ল। খাবলৈ টেষ্টি হৈছিলে। গৰমে গৰমে খাই চাব, বহুত ধুনীয়া হয় খাবলৈ।
আৰু যদি ভিডিঅ'টো আপোনালোকৰ এতিয়ালৈকে চাই ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমে পায় আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক সুস্থ থাকক আৰু সকলোৱে হাঁহি থাকক